যোৱাকালি এটা ইনপুট পাইছিলোঁ চাম্পাইৰ পৰা এখন ভেহিকল যাৰ নাম্বাৰ TR01M2262 এখন হিৰোইন ইলিগেলি ট্ৰান্সপৰ্ট কৰা আমি খবৰ পাইছিলোঁ। সেইমতে আমাৰ এটা পাৰ্টি লালপুল এৰিয়াত নাকা চেকিং কৰি আছিলে। নাকা চেকিং কৰোঁতে আমি গাড়ীখন ইণ্টাৰচেপ্ট কৰিলোঁ। ইণ্টাৰচেপ্ট কৰোঁতে গাড়ীৰ 4খন দৰ্জাত আৰু এটা বেগ এটা আছিলে। তাতে আমি হিৰোইনৰ চাবোনৰ বাকচ পাইছোঁ। টোটেল 76 সোপ বক্স আছে আৰু ৱেইট হ'ল 870 গ্ৰাম। তাৰ লগতে আমি 3জন মানুহ এপ্ৰিহেণ্ড কৰিছোঁ। সোহেল আলম, ইফতিকাৰ আৰু সাবিৰ আহমদ। এজনৰ ঘৰ হাইলাকান্দি, এজনৰ গুৱাহাটী আৰু এজন পাথাৰকান্দি হয়। স্যার এয়ারটেল অন ডিউটি গাড়ী লেখা আছে দেখিছোঁ, এইটো কি? ইয়াৰে ভিতৰত গাড়ীত থকা এজন ইফতিকাৰ বুলি ল'ৰা আছে। তেখেতে টেলিকম কোম্পানী এয়াৰটেলত যে ইঞ্জিনিয়াৰ কাম কৰে বুলি কৈছে। তো আমি ফাৰ্ডাৰ আমি ইনভেষ্টিগেশ্যন কৰিলে গম পাম তেওঁ কেনেকৈ কি ইনভলভ আছে। আমি আই কাৰ্ড এখনো পাইছোঁ। স্যার এইটো মালটো ক'ত গৈ আছিলে? মালটো আমি এইটো প্ৰিলিমিনাৰী এতিয়া গম পোৱা নাই, কিন্তু চাম্পাই ডিষ্ট্ৰিক্টৰ পৰা অহা নিজৰ আমি খবৰ পাইছোঁ। তো ফাৰ্ডাৰ বেলেগ বেলেগ জেগাত ডিষ্ট্ৰিবিউট হ'লহেঁতেন টুৱাৰ্ড পাথাৰকান্দি গৈ আছে। যোৱাকালি এটা ইনপুট পাইছিলোঁ চাম্পাইৰ পৰা এখন ভেহিকল যাৰ নাম্বাৰ TR01M2262 এখন হিৰোইন ইলিগেলি ট্ৰান্সপৰ্ট কৰা আমি খবৰ পাইছিলোঁ। সেইমতে আমাৰ এটা পাৰ্টি লালপুল এৰিয়াত নাকা চেকিং কৰি আছিলে। নাকা চেকিং কৰোঁতে আমি গাড়ীখন ইণ্টাৰচেপ্ট কৰিলোঁ। ইণ্টাৰচেপ্ট কৰোঁতে গাড়ীৰ 4খন দৰ্জাত আৰু এটা বেগ এটা আছিলে। তাতে আমি হিৰোইনৰ চাবোনৰ বাকচ পাইছোঁ। টোটেল 76 সোপ বক্স আছে আৰু ৱেইট হ'ল 870 গ্ৰাম। তাৰ লগতে আমি 3জন মানুহ এপ্ৰিহেণ্ড কৰিছোঁ। সোহেল আলম, ইফতিকাৰ আৰু সাবিৰ আহমদ। এজনৰ ঘৰ হাইলাকান্দি, এজনৰ গুৱাহাটী আৰু এজন পাথাৰকান্দি হয়। স্যার এয়ারটেল অন ডিউটি গাড়ী লেখা আছে দেখিছোঁ, এইটো কি? ইয়াৰে ভিতৰত গাড়ীত থকা এজন ইফতিকাৰ বুলি ল'ৰা আছে। তেখেতে টেলিকম কোম্পানী এয়াৰটেলত যে ইঞ্জিনিয়াৰ কাম কৰে বুলি কৈছে। তো আমি ফাৰ্ডাৰ আমি ইনভেষ্টিগেশ্যন কৰিলে গম পাম তেওঁ কেনেকৈ কি ইনভলভ আছে। আমি আই কাৰ্ড এখনো পাইছোঁ। স্যার এইটো মালটো ক'ত গৈ আছিলে? মালটো আমি এইটো প্ৰিলিমিনাৰী এতিয়া গম পোৱা নাই, কিন্তু চাম্পাই ডিষ্ট্ৰিক্টৰ পৰা অহা নিজৰ আমি খবৰ পাইছোঁ। তো ফাৰ্ডাৰ বেলেগ বেলেগ জেগাত ডিষ্ট্ৰিবিউট হ'লহেঁতেন টুৱাৰ্ড পাথাৰকান্দি গৈ আছে।